হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ ভালনে? গৰম কেনে পৰিছে? মোৰ কিন্তু গৰমত মই পগলা হৈ গৈছোঁ দেই। মই সঁচাকৈ লাইফত এনেকুৱা গৰম পোৱা নাই নেকি এইবাৰৰ নিচিনা। আৰু আমি যেতিয়াৰ পৰা ওপৰত শ্বিফটিং হৈছোঁ নহয়, ফাৰ্ষ্ট ফ্ল'ৰত, ৰুমত সোমাবই নোৱাৰি, জুই জ্বলি যায় গাত। এনেকুৱা গৰম, মানে ফেনে কোনো কামেই নকৰে। দুটা ফেন লগাই থ'লেও কাম নিদিয়ে। আৰু ভাবিছিলোঁ মানে ওপৰত সোমালে চাগে গৰম বেছি পৰিব, AC এটা লগাব লাগিব। চ' এই 3 দিনত যি গৰম পৰিছে নহয়, একদম পাগলা কৰি দিছে। চ' ফাইনেলি AC এটা ল'ম বুলি চিন্তা চৰ্চা কৰি আছোঁ। আজি অকণ পিছবিলাকে মানে যাম ওলাই টাউনলৈ, কি AC পাওঁ, কোনটো ব্ৰেণ্ডৰ, কেনেকুৱা লগালে ভাল হ'ব। ফাইনেলি AC এটা ল'বলৈ যাম। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো মানে লাষ্টলৈকে। চ' এইটোৱে আছিলে গৰম তামাম। গৰম কেনেকুৱা পৰিছে কৈ দিয়াচোন। ইমান আজি কাণ খুলি লোৱা। আজি যে আমি AC এটা ল'বলৈ যাম, কি আনি AC এটা ল'ম, তেতিয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহিব, তোমাৰ আৰাম লাগিব, গৰম নালাগিব। কাৰ? তোমাৰ? মোৰ কাৰণে নে? তোমাৰ কাৰণে AC এটা ল'ব লাগিব। তুমি একদম, নহ'লে তোমাৰ গা বেয়া হৈ গৈছে। ময়ো পগলা হৈ গৈছোঁ একদম গৰমত। চ' ফাইনেলি আমি সন্ধিয়া AC এটা ল'বলৈ যাম। কি AC লওঁ, ক'ত লগাওঁ, সকলোখিনি আপোনালোকে দেখুৱাই থাকিম। চ' ভিডিঅ'টো লাষ্টলৈকে চাব। বাই বাই কৈ দিয়া। সন্ধিয়া আকৌ লগ পাম। দাদা। এতিয়া ৰাতিপুৱা 7টামান বাজিছে। এতিয়া ওলাই আহিছোঁ টাউনলৈ, মানে AC চাবলৈ গৈছিলোঁ, AC ল'বলৈ। চ' এইটো হৈছে টাউনৰে আমাৰ লখিমপুৰৰ শ্ব'ৰুম এটাত আহিছোঁ। চব ইলেক্ট্ৰনিক্স বস্তুবিলাক পায়। চাওক কিমান ডাঙৰ। চ' ইয়াতে LG ব্ৰেণ্ডৰ AC এটা ল'ম বুলি ভাবিছোঁ। চাওক কি হয়, সি কথা চথা পাতি আছে। আৰু সিহঁতে মানে কিছুমান এডভান্টেজ, ডিছএডভান্টেজ কিছুমান সিহঁতে কৈ আছে আৰু সি সুধি আছে। চ' LG ব্ৰেণ্ডৰ ফাইনেলি ল'ম বুলি চুজ কৰিছোঁ, 1.5 টনৰ। কাৰণ আমাৰ ৰুমটো অকণমান ডাঙৰ, চ' 1.5 টন লাগিব বুলি কৈছে। চাওক অভেন চভেন চব আছে, মানে ইলেক্ট্ৰনিক চব বস্তু ইয়াত আছে। চ' ইয়াতে কথা চথা পাতি ফাইনেল কৰি লওঁ। চ' কথা চথা পাতি ফাইনেল হৈ গ'ল। এতিয়া ইয়াতে আমি পে'মেণ্টটো কৰিলোঁ, বিল বনাই আছে। বিল চিল লৈ মেলি ঘৰলৈ যাম আৰু। ইয়াৰ পৰা গাড়ীত উঠাই আছে AC। এটা ভিতৰত ভৰাইছোঁ, মানে এইটো অকণমান ডাঙৰ, আৰু ACটো পিছফালে ডিগ্গিত ভৰাইছোঁ। এতিয়া পূৰা ঘৰত যাম আৰু হৈ গ'ল। এয়া ঘৰত অনাৰ পিছত ছোৱালীজনী জেদ ধৰিলে যে ইয়াত কি আছে বক্সত, তাই চাব বিচাৰিলে। আৰু ময়ো ভাবিলোঁ আৰু দেখা নাই কি পেকেটত কি ভৰাই দিছে, মিডলত লগাম মানে এইটো অলপ। চ' ক'লোঁ অকণমান আনবক্সিং কৰাচোন, চাওঁ ভিতৰত কি আছে। চ' সি খুলি আছে, এয়া চাওক। আনবক্সিং কৰিছে আৰু এইটো চালোঁ বাৰু, কিন্তু এতিয়া ACটো খুলিবলৈ বাকী আছে। সেইটো সি খুলিব বুলি ক'লে। চ' ছোৱালীজনী পূৰা ফূৰ্তিত, মানে ইটো কুৱেশ্যন সুধি আছে আৰু। এতিয়া ACটো আনবক্সিং কৰিছে, চাওক। এয়া পূৰা খুলি দিছে, ভাল লাগিছে আৰু। ফাৰ্ষ্ট টাইম AC লগাম, চ' অকণমান এক্সাইটেড হৈ আছোঁ আৰু। যিহে গৰম দিছে, নলগাকৈও থাকিব নোৱাৰি। বহুত বেছি গৰম দিছে। আৰু ফাৰ্ষ্ট ফ্ল'ৰত যে আমাৰ জুই সোমাবই নোৱাৰি। আগত তলত গ্ৰাউণ্ড ফ্ল'ৰত ইমান গৰম নাছিলে, কিন্তু এতিয়া বহুত বেছি গৰম। মানে ছোৱালীজনী বহুত মানে ফূৰ্তি পাইছে আৰু। চ' ফাইনেলি কালি ইনষ্টল কৰিব মানুহ আহিব। টিপি নিদিবা, এতিয়া কালি পুৰা আৰু খুলি তোমাক দেখাই দিলে নহয়। ঠাণ্ডা ক'ল তাই ল'ম একদম আজি, আৰু যেনে চাবলৈ তেনে উৎপাত, ৰাতিটো সেইটো কাৰণে আমি গৰমত শুওঁ আৰু। আনবক্সিং কৰিয়ে ল'লোঁ। কালি ইনষ্টলৰ মানে মানুহ আমাৰ আহি আকৌ দুটা ইনষ্টল ফেনে কৰিব, মানে কাম আকৌ নকৰে, সোমোৱাই দিবা ইমানেই দেই। বেছি গৰম। ৰায়া শুনা আকৌ, চ' চলি আজি যা। ৰাতিটো আকৌ আপোক সোমাই দিব যাওক, দিয়া, কালি যেতিয়া কাইলৈ মানুহ আহিব পূৰা লগাবলৈ আপোনালোকক আকৌ খুলিব দেখুৱাম দেই। ইনষ্টল কৰিব তুমি এতিয়া যেতিয়া চালা আহে। নহয়, চালা? আৰু এতিয়া ভৰাই দিয়ক, তাৰপিছত সোমাই দিয়ক হা।
কুলিংটো মানে কিমান আহে কিমান ঠাণ্ডা লাগে কি কথা চব দেখুৱাম আৰু আমি ক'লোৱে আপোনালোকক LG ব্ৰেণ্ডৰ চাই থাকিব কালি ফাইনেলি AC টো ইনষ্টল কৰিবলৈ মানুহ আহি গ'ল 2জন মানুহ আহিছে LGৰ পৰা চ' কি লগাই আছে নাজানো আৰু ইয়াৰ ওপৰত এইখন জেগাত মানে AC টো লগাম চ' ফুটা কৰি লৈছোঁ পাইপখিনি ওলাবলৈ আৰু মানুহজনে পূৰা ফিট কৰি আছে কিন্তু এইটো মানে আউটলেটটো আমাৰ কিটচেনতে দিয়া হৈছে চাওক কিমানখিনি পকা মানে তললৈ পৰি গৈছে আৰু ইয়াৰ পৰা নি বাহিৰ ফালদি উলিয়াই দিছোঁ মানে মাজৰ ৰুমত লগাইছোঁ চ' কিনাৰ দি ওলাবলৈ দিগদাৰ আৰু ফাইনেলি চাওক সেয়া AC অলপ টাইম হেৰি অন হৈ গ'ল কি মজা ঠাণ্ডা হাৱা ওলাইছে নহয় কি ক'ম এই গৰমত একদম মনটোৱে ভাল লাগি গ'ল চ' এইটোৱে আছিলে আজিৰ এটা ভিডিঅ' আৰু AC লগোৱাৰ পিছত ফাইনেলি আমি ফেমিলি বহি চবে একেলগে লোকেল চিকেন দি ভাত খালোঁ তলত বহিয়ে খালোঁ আৰু ফ্ল'ৰত পূৰা ঠাণ্ডা AC তলত আৰু যি গৰম পৰিছে আৰু একদম ভাল লাগি গৈছে আৰু গাটো একদম শীতল হৈ গৈছে চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম সকলোকে বাই টেক কেয়াৰ